আজি সদনত উত্থাপিত মূল বিষয়বস্তু হৈছে মাধ্যম শিক্ষা গ্ৰহণৰ অন্তৰায় হ'ব নোৱাৰে। মই এই বিধেয়কখনিৰ সহযোৰে সমৰ্থন জনাইছো। মই এবাৰ নহয় এশবাৰেই কম যে মাধ্যম শিক্ষা গ্ৰহণৰ অন্তৰায় হ'ব নোৱাৰে। কিয়নো আমাৰ ভাৰতবৰ্ষত সংবিধানে স্বীকৃতি দিয়া ভাষা ২২টা আছে আৰু প্ৰত্যেকটো ভাষাৰ বিপৰীতে একোটা শিক্ষাৰ মাধ্যম আছে। গতিকে আমি যিকোনো মাধ্যমতে সহজে শিক্ষা লাভ কৰিব পাৰোঁ। কিন্তু মোৰ বিৰোধী পক্ষৰ প্ৰাৰ্থীসকলে হয়তো এয়া কথা নেজানে, সেইবাবে তেওঁলোকে এই বিধেয়কখনিৰ বিৰোধিতা কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, ইয়াত থকা সকলোৱে হয়তো ৰুবুল মাউতৰ কথা জানে। ৰুবুল মাউত হৈছে এনে এজন ব্যক্তি যিজন ব্যক্তিয়ে এখন পিছপৰা গাঁৱৰ পৰা ওলাই গৈ বিশ্বৰ দৰবাৰত এজন বৈজ্ঞানিক ৰূপে নিজৰ নাম জিলিকাই তুলিবলৈ সক্ষম হৈছে। তেওঁ মাতৃভাষাতে শিক্ষা গ্ৰহণ কৰিছিল। অকল তেওঁৱেই নহয়, ডক্টৰ মহেশ্বৰ নেওগ তেখেতে মাতৃভাষাত শিক্ষা গ্ৰহণ কৰি ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেখেতে কিন্তু মাতৃভাষাত অধ্যয়ন কৰিছিল। তেখেতে যদি মাতৃভাষাত অধ্যয়ন কৰি ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিব পাৰে, তেনেহ'লে মোৰ বিৰোধী পক্ষৰ প্ৰাৰ্থীসকলে কি যুক্তিত ক'ব খোজে যে মাধ্যম শিক্ষা গ্ৰহণৰ অন্তৰায় হ'ব পাৰে? মাননীয় অধ্যক্ষ মহোদয়, কৃষ্ণকান্ত সন্দিকৈ তেখেতে ১৪টা ভাষা জানিছিল। তেখেতে ১৪টা ভাষা জানিছিল বুলি কি তেখেতে ১৪টা মাধ্যমত শিক্ষা গ্ৰহণ কৰিছিল নেকি? তেখেতেতো এটা ভাষাতে মাধ্যমতে শিক্ষা গ্ৰহণ কৰিছিল, কিন্তু তেওঁ এটা ভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰিও ১৪টা ভাষা জানিছিল। মাননীয় অধ্যক্ষ মহোদয়, এটা মাধ্যমক ভেদাভেদ কৰা মানে এটা জাতিক ভেদাভেদ কৰা, আৰু এটা জাতিক ভেদাভেদ কৰা মানে এটা ভাষাক ভেদাভেদ কৰা। আমাৰ ভাৰতবৰ্ষৰ দৰে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত থাকি এনে কৰাটো উচিত নহয়। মাননীয় অধ্যক্ষ মহোদয়, ইয়াত থকা সকলোৱে বাসেন্দ্ৰী পালৰ কথাও জানে। বাসেন্দ্ৰী পালে ভঙা ভৰিৰে পৰ্বত আৰোহণ কৰিছিল। তেখেতৰ কাৰণে যদি তেখেতৰ ভঙা ভৰিখন অন্তৰায় হ'ব নোৱাৰিলে, তেনেহ'লে যিকোনো এটা যোগাযোগৰ মাধ্যম কেনেকৈ আমাৰ শিক্ষা গ্ৰহণৰ অন্তৰায় হ'ব পাৰিব? মাননীয় অধ্যক্ষ মহোদয়, APJ আব্দুল কালামে কৈ গৈছিল যে উন্নতি কৰিবলৈ হ'লে আমি আমাৰ মাতৃভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰিব লাগে। মোৰ উপৰিউক্ত বক্তা এজনে কৈ গৈছে যে আজিকালি বিদ্যালয় মহাবিদ্যালয়সমূহত তামিল ভাষাটো বাধ্যতামূলক কৰা হৈছে। কিন্তু মই জনাতো নাই হোৱা। মই যোনখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছোঁ, সেই বিদ্যালয়খনতো তামিল ভাষা বাধ্যতামূলক কৰা হোৱা নাই। ইমান মূল সবল যুক্তি আগবঢ়োৱাৰ পিছতো যদি মোৰ বিৰোধী পক্ষৰ প্ৰাৰ্থীসকলে মানি নলয় যে মাধ্যম শিক্ষা গ্ৰহণৰ অন্তৰায় হ'ব নোৱাৰে, তেনেহ'লে মই তেওঁলোকক এটাই কথা ক'ম যে পানী পালেই সাগৰ নহয়, লাগে গভীৰতা। যুক্তি মানেই তৰ্ক নহয়, লাগে বাস্তৱিকতা। ধন্যবাদ।